গাইছ এবাৰ ওপৰৰ ৰ'দটোলৈ চাওকচোন, যিহে গৰম পেলাইছে। ইমান গৰমত নোৱাৰি আৰু এনেকৈ ঘৰত থাকিব। তো ব'লক আজি আমি ক'ৰবাত গা ধুবলৈ যাওঁ আৰু ভিডিঅ'টো চাই থাকক, আমি ক'লৈ যাওঁ, কেনেকৈ যাওঁ। যিহে গাইছ ৰ'দ, হাতত ইফালে হেলমেট, আহি গ'লো যে তেল ভৰাবৰ কাৰণে, আৰু এই ৰ'দত আমি গৈ আছোঁ গা ধুবৰ কাৰণে। এয়া মোৰ বাইকখনত তেল ভৰোৱা কাৰ্যসূচী চলি আছে। আৰু গাইছ এনেদৰে কিছু সময় আমি আহি থকাৰ পিছত আহি পালোহি দবকা, আৰু ইফালেদি যায় লংকা হোজাই আৰু ইফালেদি যায় ডিফু। আৰু এতিয়া আমি ডিফুৰ ফালে সোমাব লাগিব। আৰু চাওক যিহে গৰম, মানে কি ক'ম, একো ক'ব পৰা অৱস্থাই নাই। আৰু এতিয়া আমি পালোহি দবকা। এতিয়া আমি ইয়াৰ পৰা 5 কিলোমিটাৰ আগত গ'লে আমি আমাৰ জেগাডোখৰ পামহি। তো ব'লক ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু আমি ক'লৈ গৈ আছোঁ এতিয়ালৈকে চাগে গম পোৱাই নাই, আৰু অকণমান টাইম পিছত গম পাই যাম আমি ক'লৈ গৈ আছোঁ। গাইছ এনেদৰে দবকাৰ পৰা আমি বেছি নহয় 3 কিলোমিটাৰমান ভিতৰত সোমোৱাৰ পিছত আমি ফাইনেলি আহি পেলাই এই জেগাডোখৰ পালোহি। মানে এইটো ৰাস্তা দিয়ে সোমাই যায় আৰু আমি আহিছোঁ বুঢ়ীগংগা। বুঢ়ীগংগাত আমি গা ধুবলৈ আহিছোঁ। চাওক কিমান ধুনীয়া জেগা। আৰু এতিয়া ফাইনেলি আমি বুঢ়ীগংগা ৰাস্তাটোৰ ফালে সোমাই গ'লোঁ। আৰু এতিয়াও চাওক ৰ'দটো একদম মূৰৰ ওপৰতে আছে, মানে কি ক'ম। ফাইনেলি আহি পেলাই জেগাডোখৰ পাই গ'লোহি। ইয়াত ইমান গৰম, এতিয়া চাওকচোন ৰ'দ কিমান ৰ'দ, একদম ৰ'দৰ একদম পাৱাৰ শ্বট। আৰু আগত এইটো ভাৰ্গৱ আৰু শিৱম, আৰু এইটো মই একদম মিলাই গৈছোঁ। পেলাই প্ৰথম ফাৰ্ষ্ট পানীত নামিম এতিয়াই, আৰু পানীত নামিম, পানী মাজে মাজে গৈ থাকক, পানী মাজে মাজে গৈ থাকক। এইখিনিৰ পৰা আৰু আগত গৈ পেলাই আগত ধুনীয়া জেগা আছে। বাকী চাওক চাৰিওফালে পৰিৱেশটো চাওক। গাইছ পানীয়ে পানী আহি আছোঁ, আগলৈ এনেকৈ গৈ থাকিব লাগিব। এইখিনি মানলৈ গৈ থাকিব লাগিব, এইখিনিতে মানে ভাল পানী। গাইছ ওপৰলৈ উঠি এতিয়া আমি একদম আগলৈ গৈ আছোঁ, এনেকৈ জংঘলৰ মাজে মাজে সৰু ওপৰৰ পাহাৰৰ ৰাস্তা। সেইখিনিতে পূৰা গৰম ওলাই গৈছে, তাত যে গা ধুম আৰু কি শান্তি লাগিব গাটো। পূৰা এনেকৈ সৰু লিকলিকীয়া ৰাস্তা আছে, এইফালে গৈ আছোঁ। আৰু ইয়াৰ পানীবিলাক চব আগত পূৰা ঠাণ্ডা একদম। গাইছ ইয়াৰ মানুহবিলাকে কিমান ধুনীয়াকৈ গা ধুই আছে। এনেকৈ যদি সাঁতুৰিব পাৰিলোঁ হয়, ময়ো গাইছ জাপ মাৰি দিলোঁ হয় ওপৰৰ পৰা। দেখি পেলাই মোৰো ফিল হৈ আছে যে পূৰা ময়ো এনেকৈ জাপ মাৰি দিওঁ নেকি। আৰু চাওক আপোনালোকে কেনেকৈ জাপ মাৰিব, চাওক চাওক জাপ মাৰি দিলোঁ। কিমান ওপৰৰ পৰা ক'ত জাপ মাৰি দিছে চাওক। কাৰণ যদি মই পাৰিলোঁ হয় ময়ো জাপ মাৰি দিলোঁ হয়। এটা মাৰিছে। গাইছ এতিয়া আপোনাৰ মাজত গৈ বহি দিওঁ, এইবিলাক ফিলটো আপোনালোককো দিওঁ। গাইছ এবাৰ পানী শুই দিওঁ, মজা আছে। আহক আপোনালোকে গৰমৰ দিনত এনেকৈ মজা অলপ ধুনীয়াকৈ শুই থাকক পানীত। একদম পুৰা চিপকাই আছোঁ। এবাৰ মোৰ লগত পানীৰ ভিতৰত মোবাইলটো লৈ গ'লোঁ। গাইছ এনেকৈ শুই দিয়ক। বাছ গাইছ আমি গা পা ধুলোঁ, কি ধুনীয়া জেগা। জেগাডোখৰ নাম হৈছে বুঢ়ীগংগা। মানুহ গা পা ধুই আছে। গা পা ধুই কৰি আহিলোঁ, এতিয়া ইয়াৰ পৰা ওলাম আৰু যাম। একদম বিন্দাছ ঘৰলৈ বুলি